হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনালোঁ ৰঙালাও আলু দিয়া চয়াবিন দিয়া একদম সুন্দৰ চব্জি। আহকচোন বাৰু কেনেকৈনো বনালোঁ। এনেকৈ ৰান্ধি পেলাই যদি সন্মুখত থাকে নহয়, খাওঁ খাওঁ লাগিয়ে থাকে। আপোনালোকে বাৰু খাইছেনে ৰঙালাও চয়াবিন দি পেলাই? কিজানি খায়েই নহয়। একদম কম মছলা আৰু কম তেলত বনোৱা সুন্দৰ চব্জি। আহকচোন বাৰু ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ, কেনেদৰে বনালোঁ চাওঁ আহকচোন ভিডিঅ'টো। এয়া দেখিছে, মই ৰঙালাও এডোখৰ কাটি লৈছোঁ আৰু লৈছোঁ আলু দুটা, ডাঙৰ চাইজৰ আলু দুটা কাটি লৈছোঁ ধুনীয়াকৈ স্কুৱেৰ চাইজত। ৰঙালাওখিনিও স্কুৱেৰ চাইজতে কাটি লৈছোঁ আৰু লৈছোঁ কেইটামান চয়াবিনখিনি ভালকৈ তিয়াই মেলি মই চেপি ৰাখিছোঁ। আপোনালোকেও তেনেদৰে তিয়াই কৰিয়ে লয় কিজানি। মই ঠাণ্ডা পানীত তিয়াইছোঁ, গৰম পানীত তিয়ালে বেছি পেৰপেৰীয়া হৈ যায় যে, সেইবাবে ঠাণ্ডা পানীতে তিয়াইছোঁ। আৰু আনফালে মই পিঁয়াজ এটা কুটি লৈছোঁ, নহৰু কেইফুটামান আৰু আদা অকণমান, কেঁচা জলকীয়া দুটা। এনেদৰে মই কেঁচা জলকীয়াকেইটা মাজতে ভাঙি পেলাই দিম। আনফালে মই চচপেনত আন্দা বইল কৰি আছোঁ। এইকেইটা এনেই এক্সট্ৰাকৈ বইল কৰিছোঁ। এইকেইটা বাৰু এই চব্জিকণত নিদিওঁ, জুইত বনাই মোৰ ভাল লাগে, সেইবাবে জুইতে ৰান্ধিছোঁ। আনফালে মই কেৰাহীত তেল দিলোঁ আৰু ইফালে গোটেইখিনি দি দিম। পিঁয়াজ, নহৰু, জলকীয়া, আদা গোটেইখিনি সুন্দৰভাৱে এনেদৰে ভাজি থাকিম। মই একদম কম মছলা আৰু কম তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি এনেদৰে কেতিয়াও খোৱা নাই তেনেহ'লে খাই চাব পাৰে। ইয়াতে দিছোঁ ৰংগুৱা আধা চামুচ। এইখিনি ধুনীয়াকৈ ভাজি থকাত মই ইয়াতে দিম শাকখিনি, যিখিনি নেকি কাটি ৰাখিছিলোঁ, ৰঙালাও আৰু আলুৰ শাকখিনি দি দিছোঁ আৰু এইখিনিতে সুন্দৰকৈ এনেকৈ লৰাই থাকিম। অকণমান সময় লৰাই হোৱাৰ পিছতে মই ইয়াতে অকণমান এড কৰিম চেনি। এইডোখৰ দেখিছেনে, ডাঙৰ হৈ থাকিলে কাটিব ৰৈ গ'ল। কামবোৰ আৰু এনেকুৱাই। ইয়াতে দিছোঁ অকণমান চেনি, এচিকুট দিছিলোঁ প্ৰথমে, কমিব বুলি ভাবি পেলাই আৰু অকণ দি দিছোঁ। দেখিছেনে, ৰঙালাওটো বাৰু মিঠাইতেও অকণ দি দিছোঁ, বেছি মিঠা হ'লে আৰু ভাল লাগে। নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু আনফালে দিছোঁ জিৰা গুড়া, গৰম মছলা। জুইটো কমাই ৰাখিছোঁ। মিট মছলা, এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে বাৰু দুখিত। যিহেতু নৱৰাত্ৰি চলি আছিল, মোৰো ব্ৰত আছিলে, সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। কিনো আৰু দিম, নিৰামিষকৈ খাই আছিলোঁ, সেইবাবে ভিডিঅ' দিয়া নাই। আজিৰ পৰা ভিডিঅ'বোৰ পাব ৰেগুলাৰকৈ। আনফালে মই চয়াবিনকেইটা যে ৰাখিছিলোঁ সেইকেইটা দি দিম। আপোনালোকে চয়াবিনকেইটা ফ্ৰাই কৰিও ল'ব পাৰে। মই যিহেতু কম তেলত বনাইছোঁ সেইবাবে ফ্ৰাই কৰা নাই। ফ্ৰাই নকৰিলেও ভাল লাগে এনেকৈ দিলে। এনেকৈ কিছু সময় ভাজি থাকিম মই। তেওঁলোকে কৰি আছোঁ ভিডিঅ' দেখুওৱা ধৰণে। আৰু এতিয়া ধুনীয়াকৈ ঢাকন এখন মাৰি দিম। মই 2-3 মিনিট এনেদৰে ভাজি থকাৰ পিছত পানী দিম। চাই থাককচোন বাৰু ভিডিঅ'টো। অলপ সময় পিছত আকৌ লৰাই দিম এনেকৈ মোটামুটি 5-6 মিনিটমান এনেকৈ ভাজি থাকিম। তাৰপিছত গৰম পানী, ডেক্সিত গৰম পানী ৰাখি থৈছিলোঁ, সেয়া দি দিছোঁ। পানী মই বেছি নিদিওঁ, অকণমান দিছোঁ। এতিয়া জুইৰ পৰা ভালকৈ দিম। আৰু এনেকৈ অলপ সময় ঢাকোন মাৰি দিয়াৰ পিছত, উতল অহাৰ পিছত এনেকৈ ভাঙি দিছোঁ মই। ভাঙি দিলে চব্জিকণ খাই ভাল লাগে কিন্তু দেই। এনেকৈ যদি ভাঙি দিওঁ ৰঙালাওখিনি, এটা ধুনীয়া গ্ৰেভি ষ্টাইলত হয় নহয়, খাই টেষ্টি লাগে। আপোনালোকে বাৰু ৰঙালাও চব্জি এনেকৈ খায়নে? এয়া দেখিছে, অলপ সময়ৰ পিছত এনেকৈ ধুনীয়া থপথপীয়া হৈ পৰিছে। মোৰ যে ৰঙালাও চব্জি একদম ফেভৰেট।
আপোনালোকৰ কাৰ কাৰ বাৰু ফেভৰেট জনাবচোন বাৰু ভিডিঅ'ত। এনেকৈ ভাঙি দিছোঁ অলপ অলপকৈ। আৰু অকণ দিম, চব ভাঙি হোৱাৰ পিছত এতিয়া আৰু অকণ পানী দিম এনেকৈ। উতল আহিলে আৰু নমাই দিম। এয়া হৈ গৈছে আমাৰ চব্জি ৰেডি, ৰঙালাও চব্জি। গোন্ধটো কিন্তু ধুনীয়া আহিছে দেই। এয়া ৰেডি হৈ গ'ল। ৰেচিপিটো চাই বাৰু কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব। আৰুনো কি ক'ম আৰু, ভিডিঅ'টো কণ্টিনিউকৈ চোৱাৰ বাবে বহুত 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 ধন্যবাদ। আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।